হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভাল। এয়া আমি কুকুৰা মাংস বনালোঁ। এয়া কুকুৰা 2 কেজি 800 গ্ৰাম আছিলে। আমাৰ ল'ৰাহঁতে পৰীক্ষা শেষ কৰি খাম বুলি কোৱাতে লৈ দিলোঁ। এয়া লেগ পিচ বনাই দিছোঁ গাইজ। এয়া দেখিছেনে, ধোঁৱা ওলাইছে কেৰাহীৰ পৰা। এয়া এতিয়া কলপাততে দিছোঁ, তলতে কাঁহীখন পাৰি দিছোঁ বাৰু, তাৰ ওপৰতে কলপাতকণ দিছোঁ। দেখিয়ে খাওঁ খাওঁ লাগিছেনে গাইজ। সিহঁতক খুৱাই চাওঁ কেনেকৈ খাব পাৰে নে নোৱাৰে জানো। তিনিজনলৈ 3টা কাঁহী, 2টা লেগ পিচ। ৱাও, খাব পাৰি নে নোৱাৰি গম নাপাওঁ আৰু। তাৰপিছত জোল দি দিছোঁ। খোৱাহে কথা ইহঁতৰ। সকলোৱে চাই থাকিব শেষলৈকে, কেনেকেনো ইহঁতে খাইছে আৰু পাৰিবনে নাই। খোৱা ধৰণে মানে যেনেকৈ খাওঁ খাওঁ কৰি থাকে নাখায়গৈ। এতিয়া এইফালে গৰম বেচেৰা কিজন। তথাপিতো এতিয়া ঠাণ্ডা দিনত গৰম ভাতেই খাওঁ বাৰু। গৰম ভাত খাই ভাল পাওঁ, সিহঁতেও ভাল পায়। আমাৰ ল'ৰাই কেনেকৈ বহি খাইছে দেখিছেনে। মণি বাইকে টেং লগতে দেই। এইফালে বাইতে খাবলৈ কৈ আছোঁ, খাব পৰা নাই বেচেৰা, গৰম গৰম। আজি খাই দিলে অকণ। আমাৰ মেঘালী খাব পৰা নাই, গৰম বেচেৰা। কেনেকুৱা লাগছে মেম? এনেকৈ খাব দি পেলাই চাবলৈ মন যায় গাইজ। আপোনালোকে কেনেকৈ মন যায় নাজানো আৰু।